নমস্কাৰ মোৰ চেনেল নিশি কণ্ঠাৰ অন্য এটি নতুন ব্লগলৈ মই মানসী শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে মই মোৰ থাম্বনেলত উল্লেখ কৰিছো যে আজি মই আপোনালোকক এখন ভৌতিক পৃথিৱীলৈ লৈ যাম, য'ত আছে এখন অত্যন্ত সুন্দৰ ভৌতিক উপন্যাস। তেনেহলে আহক আজি ব্লগটো আৰম্ভ কৰো। কিতাপৰ পৃথিৱীখনত আপোনালোক সকলোকে জনাইছো স্বাগতম। আপুনি বাৰু উপন্যাস পঢ়ি ভাল পায় নেকি? যদি ভাল পায়, কেনেকুৱা পৰিৱেশত পঢ়ি ভাল পায় বাৰু? এপিয়লা গৰম চাহৰ সৈতে নে দেহ মন জোৰ পেলাই যোৱা এজাক কিনকিনীয়া বৰষুণৰ সৈতে? আৰু তাতে যদি আপুনি ভৌতিক উপন্যাস পঢ়ি ভাল পায়, তেনেহ'লে আজি এই ব্লগটো কেৱল আৰু কেৱল আপোনাৰ বাবে। কাৰণ আজি মই আপোনালোক সকলোকে লৈ যাবলৈ বিচাৰিছোঁ এখন ভৌতিক পৃথিৱীলৈ, য'ত আমি কথা পাতিম এখন ভৌতিক উপন্যাসৰ বিষয়ে, যাৰ প্ৰথম পৃষ্ঠাৰ পৰা আৰম্ভ কৰি শেষ পৃষ্ঠালৈকে আপুনি অনুভৱ কৰিব এক অনন্য ভৌতিক অনুভৱৰ। আজি উপন্যাসখন হৈছে নীলাঞ্জনা দেৱী বৰুৱাৰ দ্বাৰা ৰচিত বৰচাহাবৰ বাংলো। এই উপন্যাসখনৰ নামটোৱে আচলতে পাঠকক আকৃষ্ট কৰিব পৰাকৈ অত্যন্ত মনোগ্ৰাহী, নহয় জানো? এই উপন্যাসখনৰ প্ৰকাশক হৈছে মণিকাঞ্চন প্ৰকাশন আৰু ইয়াৰ বজাৰ মূল্য হৈছে 250 টকা। এইবাৰ আপোনালোকক জনাব বিচাৰিছোঁ লেখিকা নীলাঞ্জনা দেৱী বৰুৱাৰ বিষয়ে কিছু কথা। নীলাঞ্জনা দেৱী বৰুৱাৰ ঘৰ হৈছে যোৰহাটত। আপোনাৰ আমাৰ সকলোৰে বাবে এটা অতি চিনাকি নাম অৰ্ধ আকাশ। এই অৰ্ধ আকাশৰ বুকুতেই সৃষ্টি হৈছে নতুন প্ৰজন্মৰ বহু কেইগৰাকী উদীয়মান লেখিকাৰ। তাৰে ভিতৰতে এগৰাকী হৈছে নীলাঞ্জনা দেৱী বৰুৱা। অৰ্ধ আকাশৰ বুকুতেই তেওঁ ৰচনা কৰিছিল বিভিন্ন গল্প আৰু উপন্যাসৰ, আৰু এনেদৰে এদিন সময়ৰ সোঁতত তেওঁৰ শুনিপোন হাতৰ পৰশত প্ৰাণ পাই উঠিছিল তেওঁ পূৰ্ণাংগ ৰহস্যধৰ্মী ভৌতিক উপন্যাস বৰচাহাবৰ বাংলোৱে। এইবাৰ আগবাঢ়িছোঁ উপন্যাসখনৰ মূল কাহিনী ভাগলৈ। এটা বাংলো, শাৰী শাৰী সেউজীয়া চাহগছৰ মাজত এখন চাহ বাগানত অৱস্থিত এই বাংলোটো। কিন্তু এই বাংলোটোলৈ চাৰিওফালে যেন এক চেপা উত্তেজনা। কি আছে বাৰু বাংলোটোত? ভূত আছে নেকি? নে বাংলোটোত নিহিত আছে কিছু ৰহস্য? যদি এই ৰহস্য ফাদিল কৰিব বিচাৰিছে, আপুনি পঢ়িব লাগিব নীলাঞ্জনা দেৱী বৰুৱাৰ দ্বাৰা ৰচিত বৰচাহাবৰ বাংলো, য'ত পলে পলে আপুনি অনুভৱ কৰিব এক অনামী উৎকণ্ঠা, য'ত পৃষ্ঠাই পৃষ্ঠাই আপোনাক আৱৰি ৰাখিব এক ভৌতিক শিহৰণে। এই উপন্যাসখনৰ জৰিয়তে লেখিকাই আপোনাক সকলো ফালৰ পৰাই মোহাচন্ন কৰি ৰাখিব যে এটা মুহূৰ্তৰ বাবেও আপোনাৰ মন প্ৰাণ এই উপন্যাসখনৰ পৰা আঁতৰি নাযায়। সঁচাকৈ এখন অত্যন্ত মনোগ্ৰাহী উপন্যাস। মই আশা ৰাখিছোঁ এই উপন্যাসখন পঢ়ি আপোনালোকে নিশ্চয় ভাল পাব। যদি উপন্যাসখন পঢ়ি ভাল পায়, উপন্যাসখনৰ বিষয়ে কি অনুভৱ কৰিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কিন্তু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ, আৰু যিসকলে এতিয়াও কৰা নাই, যদি ব্লগসমূহ ভাল পাইছে সোনকালে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আজি ব্লগটো ইমানতে সামৰিছোঁ। পুনৰবাৰ লগ পাম এটা নতুন ব্লগৰ সৈতে অতি সোনকালে। নমস্কাৰ।